এতিয়ালৈকে যিহেতু আমাৰ 400ৰ অধিক ইয়াতে খেলুৱৈসকল আহিছে একেই হয়। কাটাবিলাক কিছুমানে ইণ্ডিভিজুৱেলি কৰে, কিছুমানে গ্ৰুপত কৰে, ডুৱেলত কৰে, ট্ৰিপুল হিচাপেও কৰে। গতিকে সেই হিচাপে আমাৰ ইভেণ্টটো অকণমান বাঢ়ি যায়। সেই হিচাপে চাব গ'লে আমাৰ 500ৰ ওপৰত ইভেণ্ট হৈ গৈছে, তাৰমানে কেটেগৰী হৈছে। যি কি নহওক, যিহেতু বতৰ অকণমান ডাৱৰীয়া গুমুঠা, মাতটো আপোনালোকে নিশ্চয় দেখিছে, মোৰ দেখাই পাইছে যে অকণমান কম্প্ৰমাইজ কৰিব লগা হৈছে। যথেষ্টখিনি ঠাণ্ডাৰ বাবতো এখেতসকলে ইমান ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছে। আমাৰ ইয়াত যিসকল ৰেফাৰী আহিছে তেওঁলোকে ৱেল ট্ৰেইন। আমাৰ প্ৰত্যেক বছৰে ইয়াৰ কাৰণে আমাৰ ৰিভিউ হৈ থাকে। গতিকে তেওঁলোকে খুব সুন্দৰভাৱে খেলবোৰ পৰিচালনা কৰিছে। যিহেতু বড়োলেণ্ডৰ 5খন জিলা নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ ইভেন মেঘালয়, ছিকিমো ইয়াত আহিছে। আৰু হয়তো বতৰৰ কাৰণে আৰু এতিয়া যিহেতু এক্সাম চলি আছে, কিছুমানৰ বহুতে আহিবও পৰা নাই। বহুতে আশা প্ৰকাশ কৰিছে নেক্সট ইভেণ্টবিলাকত তেওঁলোকে উপস্থিত হ'ব। চাউথ কোৰিয়াৰ পৰা আমাৰ গ্ৰেণ্ড মাষ্টাৰ আহিছে, য়ংলি ছাৰ। মুন য়ংলি, তেওঁ আগত আহিছিলে, খুব ভাল পাইছে। সেইটো কাৰণে তেওঁ ছেকেণ্ড টাইম আহিছে আৰু পিছলৈকে তেওঁ ইয়াত আহি পেলাই এডভান্স টেকনিক ট্ৰেইনিংবোৰ দি থাকিব। গতিকে এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। আমাৰ গ্ৰেণ্ড মাষ্টাৰ মাৰ্চেলিং লেপচা ছাৰ, তেওঁ কোকৰাঝাৰ আৰম্ভ কৰিছিলে। তেওঁ বয়োজ্যেষ্ঠ, তেওঁ এতিয়া 70+ তথাপিও তেওঁ ইয়ালৈকে আহে। গতিকে ভৱিষ্যত আমাৰ বড়োলেণ্ড টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ যিবোৰ টুৰ্ণামেণ্ট হৈ আছে, আমি ইয়াৰ পৰা ভাল ভাল মানৱ সম্পদ গঢ়িব পাৰিছোঁ। আৰু টাইকোৱাণ্ডো যিহেতু এতিয়া সকলোৱে ঘৰে ঘৰে খেলা আৰম্ভ কৰিছে, এটা সময়ত নেখেলিছিল, এতিয়া কিন্তু অভিভাৱকসকলে জানি যে আত্মৰক্ষাৰ লগে লগে ই এটা কেৰিয়াৰ হয়, চাকৰি পাওঁতে সুবিধা হয়। গতিকে চাকৰি পাওক নাপাওক, টাইকোৱাণ্ডোৰ প্ৰতি যে নিজৰ কেৰিয়াৰ কৰিব পাৰে, চাকৰিতকৈ যে বেছি পইচা পাব পাৰে। চাকৰি কৰিলে কিমান টকা পায়? 30,000, 35,000, আজিকালি পেঞ্চনো নাই। আমাৰ এজন সফল টাইকোৱাণ্ডোইষ্টবিলাকে মাহিলী 3-4 লাখৰ অৰ্ধেক আমাৰ দেখিলে যেনে পিংকি নাৰ্জাৰী উপাৰ্জন কৰি। সেইখিনি মই ক'ব লগা কথা নহয়। তথাপিও মানুহে ভাবে যে ডক্টৰ ইঞ্জিনিয়াৰ হ'লেই কেৰিয়াৰ হ'ব, সেইটো নহয়। মানসিক শাৰীৰিক উৎকৰ্ষ সাধন কৰাৰ লগে লগে টাইকোৱাণ্ডোৰ প্ৰতি এটা কেৰিয়াৰ হয়, সেইটো আমাৰ ইয়াত বহুতে প্ৰমাণ কৰিছে। আৰু মই যদিও চাকৰিয়াল, মই কিন্তু এটা সময়ত টাইকোৱাণ্ডোৰ ভাল উপাৰ্জন কৰিছোঁ। যিহেতু মই পেঞ্চন পোৱা চাকৰি, সেইটো কাৰণে মই চাকৰিটো কৰি আছোঁ আৰু সমান্তৰালভাৱে অন্যান্য কামো কৰোঁ, আপোনালোকে নিশ্চয় জানে। গতিকে মই ক'বলগীয়া এইখিনিয়ে যে শাৰীৰিক, মানসিক, বৌদ্ধিক যদি আপুনি উত্তৰণ ঘটাব খোজে লগত টাইকোৱাণ্ডোত ধন্যবাদ।